ৰাজু ভূঞা হত্যাকাৰীক গ্ৰেপ্তাৰ কৰিব লাগিবই। ৰাজু ভূঞাৰ ন্যায় প্ৰদান কৰিব লাগিবই। ৰাজু ভূঞাৰ ন্যায় প্ৰদান কৰিবই লাগিবই। আমরা লগর ছিলি ভাল লগর, তা আমি আর রাজু ঘুমাই আসলি, তারপরে ময়না রায় আইল, তারপরে হাঁদেকে উঠাই লাগলো, ভাত পানি খুয়াই হেরি কি বলে ভাত পানি খুয়াইল, তারপরে আমি ভিতরে আসলি, তো ওকে বাইরে মারে দিল, তখন আমি রাজুকে ধরলি, তারপরে ও ভাগে দিল, তখন রাজু ওকে বললি কোম্পানিয়ে যে রাজু জিন্দায় আছে, নাই মরেছে, মেডিকেল লেগ, কিন্তু ওই সময় গাড়ি ব্যবস্থা ওরা নাই করলো। 22 ফেব্রুয়ারি তারিখে আমার চৰাইদেউ জিলাৰ ভজু বগৰীগুৰি গাঁৱৰ নিবাসী ৰাজু ভূঞা নামৰ হুঠাম যুৱক এগৰাকী চাংলাং 9 মাইলৰ তুহি বানীৰ প্ৰাইভেট লিমিটেড নামৰ এটা ইণ্ডাষ্ট্ৰীত কাম কৰিছিলে আৰু ৰাতি শুই থকা অৱস্থাত ভাত পানী খাই শুই থকা অৱস্থাত তেওঁৰে লগত কাম কৰা এগৰাকী তেওঁৰে সহকৰ্মী মাইনা ৰয় ওৰফে আদিত্য ৰয় চৰাইদেউ জিলাৰ নামতোলাৰ নিবাসী তেখেত অকস্মাতে বুকুত ডেগাৰ মাৰি তেখেতক হত্যা কৰে। কিন্তু আমি তেওঁৰ লগত থকা তেওঁৰ সহযোগীসকলৰ পৰা জানিব পাৰিছোঁ বুকুত ডেগাৰ মৰাৰ লগে লগে ৰাজু ভূঞা মৃত্যু হোৱা নাছিল। প্ৰায় ঘণ্টাজোৰা তেওঁ ছটফটাই আছিলে, তেজ বৈ আছিল। ৰাজু ভূঞাক মেডিকেললৈ লৈ যাবৰ কাৰণে তেওঁৰ সহকৰ্মীসকলে গাড়ী বিচাৰি তেখেতসকলক নিয়োগ কৰা যিগৰাকী ঠিকাদাৰক ফোন কৰিছে, কিন্তু ঠিকাদাৰৰ সময়মতে গাড়ীৰ ব্যৱস্থা কৰি নিদিলে, দেৰি হৈ গ'ল। অত্যধিক তেজ বৈ যোৱাৰ ফলত ৰাজু ভূঞা তাতে মৃত্যু হ'ব লগা হৈছিল। মৃত্যুৰ আজি 8টা দিন উকলি যোৱাৰ পাছতো ৰাজু ভূঞাৰ হত্যাকাৰী আদিত্য ৰয় ওৰফে মাইনা ৰয়ক আজি পৰ্যন্ত চাংলাং আৰক্ষী প্ৰশাসনেই হওক বা অসম চৰকাৰৰ আৰক্ষী প্ৰশাসনে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম নহ'ল। বৰঞ্চ যোৱাকালি ৰাজু ভূঞাৰ পৰিয়ালে চাংলাং আৰক্ষী প্ৰশাসনৰ ওচৰত ৰাজু ভূঞাৰ হত্যাকাৰীৰ গ্ৰেপ্তাৰৰ দাবীত আৰু গোটেই ঘটনাটোৰ এটা উচ্চ পৰ্যায়ৰ তদন্তৰ দাবীত থানাত যেতিয়া এফআইআৰ দিবলৈ আহিছিলে চাংলাং আৰক্ষীয়ে কৈছে আমি এফআইআৰটো গ্ৰহণ কৰিব নোৱাৰোঁ। তেওঁলোকে কৈছে যে ইণ্ডাষ্ট্ৰীৰ মেনেজাৰে এটা এফআইআৰ দিছে, আমি এফআইআৰটো ৰেজিষ্টাৰ কৰিছোঁ, আমি দ্বিতীয় আৰু এটা এফআইআৰ ৰেজিষ্টাৰ কৰিব নোৱাৰোঁ। এতিয়া কথা হ'ল ইণ্ডাষ্ট্ৰীৰ মেনেজাৰে এফআইআৰত কি লিখিছে সেই কথাখিনি পৰিয়ালৰ কোনো মানুহ নাজানে। আমাক এফআইআৰ কপি দিয়া হোৱা নাই। তাত যদি যিজন মানে হত্যাৰ বলি হোৱা লোকজনক যিজনক হত্যা কৰিছে এফআইআৰ যদি তেওঁৰ কোনো স্পষ্ট কথা লিখা হোৱা নাই, কালি এনকুৱাৰীত গোটেই বস্তুখিনি লেপছ হ'ব, হত্যাকাৰী তাৰ পৰা আইনৰ মানে নজৰত হাৰি যাবগৈ। একেমতে যিসকল তেওঁৰ সহযোগী আছিল, যিসকল আই উইটনেছ আছিল, গোটেই ঘটনাৰ সময়ত যিসকল তাতে ষ্টেণ্ড আছিল, সেই ল'ৰাবিলাকৰো তেওঁলোকে আৰক্ষীয়ে এতিয়ালৈকে ষ্টেটমেণ্ট লোৱা নাই। তেওঁলোকক কোৰ্টত নি পেলাই মেজিষ্ট্ৰেটৰ ওচৰত কোনো ধৰণৰ ষ্টেটমেণ্ট দিয়া হোৱা নাই। এটা চেন্সিবল ইনচিডেণ্ট হৈছে, ঘটনা এটা হৈছে, এজন ল'ৰা হত্যা কৰা হৈছে, এজন ল'ৰাক মাৰি পেলোৱা হৈছে। মাৰি পেলোৱা হত্যাকাৰীৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰাৰ সলনি এফআইআৰটো যেতিয়া পৰিয়ালৰ মানুহে দিবলৈ আহিছে, এফআইআৰটো গ্ৰহণ কৰাৰ সলনি এফআইআৰটোক তেওঁলোকে ৰেজিষ্টাৰ কৰাৰ সলনি আল্টিমেট তেওঁলোকে কি কৰিব বিচাৰিছে, এফআইআৰটো ঘূৰাই পঠোৱা হৈছে। পৰিয়ালৰ পৰা কোনো ধৰণৰ এফআইআৰ ল'ব বিচৰা চাংলাং আৰক্ষী। এইটো কেনেকুৱা ধৰণৰ এনকুৱাৰী হ'ব? এনকুৱাৰীটো কেনেকুৱা ধৰণৰ হ'ব? দ্বিতীয় কথাটো হ'ল এই যে 1 ঘণ্টা সময় ল'ৰাটোৱে বুকুত ডেগাৰটো লৈ পেলাই তেজ বৈ আছিল, বৈ থকা অৱস্থাত তেওঁ যে ছটফটাই আছিলে, সেই সময়ত যদি ইমিডিয়েট মেডিকেলৰ ব্যৱস্থাটো কৰিলেহেঁতেন নিশ্চিতভাৱে ৰাজু ভূঞা আজি জীৱিত অৱস্থাত থাকিলেহেঁতেন। সেই ঠিকাদাৰ যিগৰাকী যাক মানে ফোন কৰিছিল গাড়ী এখন পটাপট দিয়ক মেডিকেললৈ নিম, ঠিকাদাৰগৰাকী কিন্তু কোনো ধৰণৰ গাড়ী ব্যৱস্থা কৰি নিদিলে। গতিকে ঠিকাদাৰগৰাকীকো ইমিডিয়েট এনকুৱাৰীৰ ভিতৰত আনিব লাগে, এৰেষ্ট কৰিব লাগে। একেমতে যিটো টুহি মিল আছে, টুহি মিলক চিজ কৰিব লাগে, চিল কৰিব লাগে। গোটেই এনকুৱাৰী আণ্ডাৰত গোটেই মিলটোক আনিব লাগিব। তেতিয়া গোটেই ঘটনাটোৰ এটা পাৰফেক্ট এনকুৱাৰী হ'ব বুলি আমি বিশ্বাস কৰোঁ। আমি চাংলাং আৰক্ষী প্ৰশাসনক আহ্বান জনাওঁ, অসম চৰকাৰকো আহ্বান জনাওঁ। এজন ল'ৰাক মাৰি দিয়া হৈছে, যিজন ল'ৰা পৰিয়ালৰ একমাত্ৰ উপাৰ্জনকাৰী ল'ৰা আছিল। ঘৰত আৰু তেওঁৰ কোনো নাই, মাক আছে, সৰু সৰু 2টা ভাইটি আৰু ভণ্টি আছে, দেউতাক নাই। সৰুতে দেউতাকক ঢুকুৱা ল'ৰাটোৱে ঘৰৰ উপাৰ্জনৰ একমাত্ৰ উৎস আছিল, সেই ল'ৰাটোকে হত্যা কৰা হ'ল। গতিকে আমি ল'ৰাটোৰ হত্যাকাৰীক কঠোৰতম শাস্তি দিয়াৰ সমান্তৰালভাৱে হত্যাকাণ্ডটোত যিসকলে গাফিলতি কৰিছিল, ইণ্ডাষ্ট্ৰীৰ পৰা আৰম্ভ কৰি ঠিকাদাৰলৈকে গোটেইখিনিক এৰেষ্ট কৰিব লাগে। একেমতে ল'ৰাটোৰ পৰিয়ালটোৰ ভৱিষ্যতৰ দিনত সুৰক্ষাৰ স্বাৰ্থত সুৰক্ষাৰ কথাখিনি চিন্তা কৰি এটা কম্পেনচেশ্যন, এটা ক্ষতিপূৰণ চৰকাৰে দিবৰ কাৰণে আমি আহ্বান জনাইছোঁ। টুহি মিলেও তাৰ এটা যথোচিত ব্যৱস্থা গ্ৰহণ কৰিবৰ কাৰণে আহ্বান জনাইছোঁ। সন্দেহটো আমাৰ ক'ত বেছি ঘনীভূত হ'ল, যেতিয়া তেওঁলোকে ডেড বডিটো লৈ যাব বিচাৰিছিল পিএম কৰাৰ পাছত এওঁলোকে পাব লগা তেওঁলোকৰ হাজিৰাবিলাক পটাপট দি মেলি তেওঁলোকক ৰিলিজ কৰি দিলে, যেন তেওঁলোকে এই বিষয়টোৰ লগত কোনো ধৰণৰ সম্পৰ্কত নাই। ইভেন এওঁলোকক 12 ঘণ্টা কাম কৰাই
12 ঘণ্টা কাম কৰে, 1 ঘণ্টা 37 টকা দি পেলাই কাম কৰোৱা ঠিকাদাৰজন তেনেকুৱা কৰে। 12 আৱাৰ্ছ নন ষ্টপ তেওঁলোকৰ পৰিশ্ৰম আদায় কৰাৰ বিনিময়ত তেওঁলোকে কেনেকৈ ফাইনেন্সিয়েলি এওঁলোকক এক্সপ্লইট কৰিছিল আপোনালোকে শুনিলে আচৰিত পাব কথাকেইটা। এই লেভেলত যিটো এক্সপ্লইটেশ্যন মানুহখিনিৰ ওচৰত হৈছিল, এই লেভেলত তেওঁলোকে প্ৰেছাৰ কৰি পেলাই যেনেকৈ কাম কৰোৱাইছিল, এই কথাটোৱে আমি এটা কথা অনুভৱ কৰোঁ, গোটা নিয়োগকৰ্তা যিখিনি আছিল নিয়োগকৰ্তাসকলক এৰেষ্ট কৰিব লাগে, ইণ্ডাষ্ট্ৰী কৰ্তৃপক্ষক গোটা ঘটনাৰ তদন্তৰ আওতাত আনিব লাগিব। একেমত আদিত্য ৰায় ওৰফে মাইনা ৰায়ক শীঘ্ৰে কৰায়ত্ব কৰিবৰ কাৰণে, গ্ৰেপ্তাৰ কৰিবৰ কাৰণে চাংলাং আৰক্ষী প্ৰশাসন, অসম চৰকাৰৰ আৰক্ষী বিভাগে তৎকালীন ব্যৱস্থা গ্ৰহণ কৰক। অন্যথায় আজিতো চাংলাং মাৰ্কেটে ৰাস্তা বন্ধ হৈছে, অহা দিনবিলাকত ডিৰাকৰ গেটো বন্ধ হ'ব, চোনপুৰাৰ গেটো বন্ধ হ'ব, দেওমালিৰ গেটো বন্ধ হ'ব, কাৰ্ণগুৱাৰীৰ গেটো বন্ধ হ'ব। আমি কোনো এটা অৰুণাচলৰ ৰাস্তা অসমত প্ৰৱেশ কৰিবলৈ কোনো গাড়ীক আমি নিদিওঁ। এই কথাটো খোলাকে আজি এই প্ৰতিবাদস্থলীৰ পৰা কিন্তু আমি কৈ দিলোঁ। আজি সদৌ অসম আদিবাসী ছাত্ৰ সন্থা তিনিচুকীয়া জিলা সমিতিৰ নেতৃত্বত আৰু মাৰ্ঘেৰিটা আৰু দিহিং পাটকাই আদিবাসী ছাত্ৰ সন্থা আৰু জানি শক্তি সংগতিৰ সবল নেতৃত্বত আজি চাংলাং টু অসম অৰুণাচল সংযোগী পথ অৱৰোধ কৰি ৰাজু ভূঞাৰ ন্যায় বিচাৰি আমি এই আন্দোলন আমি কৰিছোঁ। ইয়াত স্পষ্টভাৱে আমি ক'ব খুজিছোঁ, যোৱাকালি মই নিজেই মোৰ লগত 10-12 জন আমি গৈছিলোঁ 9 মাইল। তাত গৈ পেলাই যিটো চাইছোঁ, এতিয়াও এই তুহি যিটো ভিনাৰ মিল এতিয়াও ৰানিং হৈ আছে, তাতো এতিয়াও কাম চলি আছে। অসমৰ আদিবাসী খিলঞ্জীয়া ভূমিপুত্ৰে এতিয়া মোৰ দেন 40 জনকৈ তাত কাম কৰি আছে। কোনো ধৰণৰ আমি মানে পাৰ্থক্য দেখা নাপালোঁ যে ইয়াত এটা জাষ্ট এটা মৃত্যু যে হ'ল 2-4 দিনৰ আগত, সেই মৃত্যুকৰ কোঠাটো জাষ্ট তালা মাৰা আছে, পুলিচে তাত তালা মাৰি থৈছে আৰু তাত কাম চলি আছে। তাৰ পাছত আমি তাৰ পৰা আহিলোঁ থানাত যিটো মৃত্যুকৰ ল'ৰাজনৰ মাকে এজাহাৰ দিব খুজিছে, তাত কিন্তু এজাহাৰ নল'লে। তাত কৈছে নহয় বোলে তুহি মিলৰ মেনেজাৰে এখন এজাহাৰ দাখিল কৰিছে, গতিকে এটা কেছত এটাহে এজাহাৰ লোৱা হয়, দুটা নহয় বা তেনেকুৱা লোৱা নহয়। এতিয়া আমি ইয়াত অনুভৱ কৰিব পাৰিছোঁ যে এই কেছটোৰ লগত ঘৰৰ পৰিয়ালে ইয়াত জড়িত নাই। আমি সন্দেহ হৈছে ইয়াত জাষ্টিছ নাপাব। আজি 8 দিন উকলি গ'ল, কোনো ধৰণৰ হাই ইনকুৱাৰী হোৱা নাই। এতিয়ালৈকে অসম চৰকাৰ আৰু অৰুণাচল গভৰ্ণমেণ্ট এতিয়া কোনো ধৰণৰ প্ৰশাসনিকভাৱে কোনো ধৰণৰ ইয়াত আমি এই আদিত্য ৰায়ক এৰেষ্ট কৰাৰ ক্ষেত্ৰত কিন্তু কোনো আমি পদক্ষেপ দেখিবলৈ পোৱা নাই। স্পষ্টভাৱে আমি কৈছোঁ, আদিবাসী ছাত্ৰ সন্থা তিনিচুকীয়া জিলা সমিতি আমাৰ মাজত আইছা, আমাৰ ছাৰ বলদেৱ তেলী ডাঙৰীয়া তেখেতৰ জেগাৰেই হয়, হত্যাকাৰীও তেখেতৰ জেগা আৰু হত্যা হৈ যোৱা ব্যক্তিজনো তেখেতৰে জেগাৰ হয়। গতিকে আমাক সহায় বিচাৰিছে। আমি স্পষ্ট কথা, অসমৰ ভূমিপুত্ৰ খিলঞ্জীয়া আজি অৰুণাচল লিখীয়া ঠাইত আজি শ নহয় হাজাৰ আজি কাম কৰি আছে। আমাৰ এই তুহি ৰাইচ যিটো মিল, তুহি মিলতেই কাম কৰি আছে। তাত কোনো ধৰণৰ ছ'চিয়েল ছিকিউৰিটি নাই, সামাজিক নিৰাপত্তা নাই। 12 ঘণ্টা কাম কৰাৰ বিনিময়ত এওঁলোকক 450 টকা দিছে। তাত ডেট মিনছ 1 ঘণ্টাত কিমান পৰিছে? কিমান তাত অত্যাচাৰ, অন্যায়, শোষণ আৰু শাসন হৈ আছে। স্পষ্ট কৈছোঁ, যেতিয়ালৈকে ৰাজু ভূঞাৰ উচিত ন্যায় নাপায়, উচিত ক্ষতিপূৰণ নাপায়, তেতিয়ালৈকে তুহি মিল বন্ধ থাকিব। আৰু তাৰ এটা হেড অফিচ মাৰ্ঘেৰিটাত আছে বুলি শুনা পাইছোঁ আমি, সেইটোও বন্ধ থাকিব। নহ'লে ঘৰ ঘেৰাও কাৰ্যসূচী লোৱা হ'ব। তাত অপ্ৰীতিকৰ যদি ঘটনা ঘটে, ইয়াত অসম চৰকাৰ আৰু অৰুণাচল গভৰ্ণমেণ্টে দায়বদ্ধ হ'ব লাগিব। আমি আচৰিত পাইছোঁ, আজি 8 দিন হৈ গ'ল, কোনো ধৰণৰ ইনকুৱাৰী হোৱা নাই। ইয়াত পুলিচ, অৰুণাচল পুলিচ প্ৰশাসন আৰু মালিক পক্ষ হয়তো বুজাবুজি আছে, মিতিৰালি আছে ক'তবা নহয় ক'তবা। আমি স্পষ্ট গম পাই গৈছোঁ। ইয়াত যেতিয়ালৈকে ন্যায় নাপাব মৃত্যুকৰ পৰিয়ালে আৰু দোষী ব্যক্তিজন উচিত শাস্তি নাপায়, তেতিয়ালৈকে কিন্তু অনিৰ্দিষ্টকালীনৰ কাৰণে ৰড ব্লক হ'ব, যিমানে অসম অৰুণাচল সংযোগী পথ আছে। এই কথাটো স্পষ্ট।